এটো সাজিদ আসামিজ ব্লগৰ ডিমান্ড আছে মই আপোনালোকক কৈছো যে আপোনালোকে একবাৰ আহি ভিজিট কৰি চাব মোৰ কথা যদি মিছা হয় মোৰ ভিডিও আপোনালোকে আজিৰ পৰা চাব নালাগে মোক আনফলো কৰি দিব আপোনালোকে প্ৰথম কথা হৈছে হাইজিনিক মেইনটেইন তেওঁলোকৰ হয় নে নহয় আৰু এনে ধৰণে আপোনালোকে সোৱাদ যদি ল'ব ইচ্ছা আছে আহিব লাগিব নগাঁও ট্ৰেঞ্জত থকা ঋষিৰাজ ৰেষ্টুৰেণ্ট পানীগাঁও চাৰিআলি য'ত নেকি আপোনাৰ মা হাতে বনোৱা খাদ্য সোৱাদ ল'বলৈ হ'লে সকলো ৰাইজ নগাঁও টাউনলৈ আহে আৰু নগাঁও টাউনত আহি তেওঁলোকে দুপৰীয়া সময়ত এসাঁজ ভাত খাব বিচাৰে আৰু সেই এসাঁজ ভাত আমাৰ আসামিজ থালি বিচাৰে সো এই আসামিজ থালি খাদ্য সম্ভাৰ আপোনালোকে ক'ত পাব কেনেকৈ পাব আৰু তেওঁলোকৰ ইয়াতে আইটেম কি আছে হৈছে ঋষিৰাজ ৰেষ্টুৰেণ্টত আপোনালোকে গোটেই খাদ্য সম্ভাৰ পাব আৰু তেওঁলোকে আজিৰ পৰা মানে নতুনকৈ আৰম্ভ কৰিছে ঋষিৰাজৰ আসামিজ থালি মই আপোনালোকৰ ভিতৰলৈ লৈ আহিছোঁ এয়া হৈছে ঋষিৰাজৰ প্ৰথম দুৱাৰ এনেকৈ খুলিব আপোনালোকে সোমাই আহি এনেকৈ মোৰ নিচিনা উঠি আহি এনেকৈ বাওঁহাতে আহিব লিফ্ট পাব এনেকৈ চাওক এইখন হৈছে লিফ্ট খুব ধুনীয়াকৈ আপোনালোকে লিফ্ট পাব আছে আহক এনেকৈ লিফ্টত উঠিব মোৰ নিচিনা এনেকৈ টিপি দিম থাৰ্ড ফ্ল'ৰ এনেকৈ থাৰ্ড ফ্ল'ৰ টিপি দিলোঁ তাৰপিছত এতিয়া থাৰ্ড ফ্ল'ৰত যাম দেখিছে 1 2 3 লিফ্টখন এনেকৈ খোল খাই যাব তাৰপিছত আপোনালোকে এনেকৈ আহি ইয়াতে আমাক ৰিচিপশ্যনিষ্ট মেমক লগ পাব আৰু ৰিচিপশ্যনিষ্ট মেমক আপোনালোকে যেতিয়া লগ পাব ৰিচিপশ্যনিষ্ট মেমৰ লগত আপোনালোকে ডিছকাছ কৰি তাৰপিছত আপোনালোকে ৰেষ্টুৰেণ্টত যাব বা ৰেষ্টুৰেণ্টত আপোনালোকে খাদ্য গ্ৰহণ কৰিব পাৰিব আপোনাৰ ভাল নামটো কওক কৃষ্ণমণি ডেকা ওকে এগৰাকী আছে দুইগৰাকীকে আপোনালোকে ইয়াত পাই যাব আপোনাৰ নামটো কৈ দিয়ক ৰশ্মিতা লাগিব সো এইখন হৈছে তেওঁলোকৰ ৰেষ্টুৰেণ্ট আসামিজ থালি আৰু মোৰ সন্মুখত আছে আমাৰ শান্তা বাইদেউ এই বাইদেউৰ ডকুমেণ্টেশ্যনত গোটেই ৰেষ্টুৰেণ্টখন চলিব মানে তেওঁলোকৰ যি আসামিজ থালি বাইদেউ নমস্কাৰ আপোনাৰ ভাল নামটো এবাৰ যদি মই কৈছোঁ তথাপি আপোনাৰ মুখেৰে কৈ দিলে মোৰ নাম মাষ্টাৰ চেফ শান্তা শৰ্মা মই 2023 চনৰ প্ৰথম শীৰ্ষক বিজয়ী হয় আৰু আজি এটা খুব সুন্দৰ মুহূৰ্ত মোৰ বাবেও মোৰ প্ৰথম এটা এই প্ৰথম পদক্ষেপ কনসালটেন্সি ৰেষ্টুৰেণ্ট কনসালটেন্সিৰ দিশে প্ৰথম মই অসমীয়া এখন মেনু কিউৰেট কৰি পেলাই হেতুৰ ওপৰত মই আজি ষ্টাৰ্ট কৰি আছো হয় আসামিজ থালি যে তেওঁলোকে যে আজিৰ পৰা যে এৰেঞ্জ কৰিছে মানে সম্পূৰ্ণ ইউনিক আপোনালোকে নগাঁও ডিষ্ট্ৰিক্টত কোনোখন হোটেল বা কোনোখন ৰেষ্টুৰেণ্টত নাপায় এটো সাজিদ আসামিজ ব্লগৰ ডিমান্ড আছে মই আপোনালোকক কৈছোঁ যে আপোনালোকে একবাৰ আহি ভিজিট কৰি চাব মোৰ কথা যদি মিছা হয় মোৰ ভিডিও আপোনালোকে আজিৰ পৰা চাব নালাগে মোক আনফলো কৰি দিব আপোনালোকে যিকোনো কাম এটা কৰাৰ আগত সম্পূৰ্ণ মই ডিটেইলছ চাই লওঁ সম্পূৰ্ণ ডিটেইলছ চোৱাৰ পিছতহে মই এটা ভিডিঅ' শ্বুট কৰোঁ আপোনালোকে ফাৰ্ষ্ট ঋষিৰাজ ৰেষ্টুৰেণ্টত ভিজিট কৰক তাৰপিছত আপোনালোকে ইয়াৰ সোৱাদ লৈ আপোনালোকে ফেচবুকত আপোনালোকে তাত কমেণ্ট কৰিব বা মোৰ ভিডিঅ' তলত আপোনালোকে কমেণ্ট কৰিব শান্তা শৰ্মা বাইদেউৰ তত্ত্বাৱধানত চলিব ৰেষ্টুৰেণ্ট গতিকে আপোনালোকে 100% আপোনালোকে ইয়াত ভাল এটা সোৱাদ যেহেতু আমাৰ অসমীয়া খাদ্য বিলুপ্ত হ'ব গৈ আছে গতিকে আমাৰ অসমীয়া খাদ্য আমি কিয় বিলুপ্ত হ'ব দিম নিদু কেতিয়াও বাহিৰৰ পৰা এজন মানুহ যেতিয়া আহে অসমৰ পৰা কিবা এটা লৈ যাব বিচাৰে অসমৰ পৰা কিবা এটা আমি খাই পেলাই ইয়াৰ পৰা এটা মেছেজ লৈ যাব পাৰোঁ সেই মেছেজটো নাইকিয়া হৈ যাব বিচাৰিছে গতিকে সেই মেছেজটো বাইদেউৰ আণ্ডাৰত আজি ডেটৰ পৰা চলিব যেহেতু বাইদেৱে ৰাণাৰ্ছ আপ পাই আহিছে 2023 গতিকে মই আপোনালোকক ভিডিঅ'টো যে বনাই দিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব মই খাই দেখাম ইয়াৰ খাদ্য সম্ভাৰ দেখাম তেওঁলোকৰ ইয়াত খাদ্য কি আইটেম আছে তেওঁলোকৰ কুক তেওঁলোকৰ কিটচেন তেওঁলোকৰ আপোনাৰ যিখিনি মানে আপোনাৰ হাইজিনিক মেইনটেইন প্ৰথম কথা হৈছে হাইজিনিক মেইনটেইন তেওঁলোকৰ হয়নে নহয় গোটেইখিনি দেখুৱাম ভিতৰ বাহিৰ ৰুফটপ আপোনালোকে য'ত পাৰ্টি ইভেণ্ট কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক দি আছোঁ বাইদেউ যেহেতু আমাৰ সন্মুখত খাদ্য আছে তো খাদ্য আমি খাম খোৱাৰ আগত মোৰ ৰাইজক মই প্ৰথমতে দেখুৱাব বিচাৰিছোঁ এই খাদ্য ইয়াত আপোনাৰ ধৰক বহুত আইটেম আছে যেটো আসামিজ থালি বুলি কোৱাৰ লগে লগে ধৰক আইটেম বহুত লাগিব গতিকে ইয়াত আইটেম কি আছে প্ৰথমে আপোনালোক আহাৰ লগে লগে ইয়াতে এটা ওয়েলকাম ড্ৰিংক আছে যোনটো আমাৰ লোকেল ফ্ৰুট কৰ্দৈ দি বনোৱা পুৰা কৰ্দৈ চৰবত আছে হয় তাৰ পিছত আমাৰ ইয়াতে স্নেক্সত আছে আমি বেলেগ বস্তু নাই ৰাখা কোনো ফ্ৰেঞ্চ ফ্ৰাইজ এবোৰ নাই ৰাখা ইয়াতে আছে খেৱালি ফুলৰ পাতৰ বৰ আছে ৰঙালাওৰ বৰ আছে বিভিন্ন ধৰণৰ বক ফুলৰ বৰ যেতিয়া যি সিজন থাকিব আমি হেতুৱে দিবলৈ চেষ্টা কৰিম তাৰ পিছত আহো আমি ভাতৰ থালিলে ভাত আছে জহা চাউলৰ ভাত আছে টুপুলা ভাতো আছে অকমান বনাবলৈ আমি চেষ্টা কৰিছো টুপুলা ভাত লগত আছে বিলাহী পুৰা পিটিকা মুসুৰ দালি বটা আছে ইয়াতে আছে কোমল চাউলৰ এটা সালাড ইয়াতে আছে কচু পাতত দিয়া
তাৰপিছত আছে পুদিনা আৰু ধনিয়াৰ চাটনি তাৰপিছত আছে বুট বটা ওকে হাৰলি আছে মাহৰ গুড়া আছে হয় তাৰপিছত আহো আমি দালিলে এটো হল মগু মসুৰ দালি পালেং শাক দি ইয়াতে আছে কলা দালি মানে মাটি দালি ইয়াতে আছে অমিতাৰ খাৰ হয় ইয়াতে আছে কলডিল ভাজি ইয়াতে আছে মাছ পাতত দিয়া ওকে ইয়াতে আছে মাছ বাহৰ গাজ দি মচমচিয়াকে ভজা মানে ফ্ৰাই আৰু হয় ইয়াতে আছে সুঙাৰ মাংস ওকে ইয়াতে আছে কুকুৰা মাংস বাহৰ গাজ দি ভজা ইয়াতে আছে আলু বিলাহী আৰু মান ধনিয়া দি মাছৰ জোল ইয়াতে আছে কুমুৰা আৰু হাঁহ ইয়াতে আছে খাহী মাংস অমিতা দি ওকে তাৰ পিছত আহো আমি মিঠালে ইয়াতে আছে লাউ পলা পিঠা ওকে এটো কিহে দি বনোৱা হৈছে এটো ৰঙালাউ দি বনোৱা হৈছে আৰু সন্মুখত আছে আমাৰ ক্ষীৰ হয় ওকে খুব ধুনিয়া পায়স যেহেতু আমাৰ অসমীয়া সমাজত পায়স বুলি ক'লে মানে নুখুৱাই মানে অকমান চেলেকি চাব মানে পায়স বুলি ক'লে গলে খাদ্য খাম তাৰ পিছত কৈ আছে আপোনালোকক গতিকে আপোনালোকে আমাৰ শান্তা শৰ্মা বাইদেউক ইয়াত লগ পাব খুব ধুনিয়াকে আপোনালোকে বাইদেউৰ লগত কথাও পাতিব পাৰিব একপি সেলফি মাৰিব পাৰিব আৰু বাইদেউ আপুনি ধৰক সদায় থাকিব নাই মানে সপ্তাহ উইকলি আহিব আসলতে মই ইয়াতে মেনু কিউৰেশনটো কৰিছো আৰু আইডিয়াটো মোৰ এনেকে আমি দিম এনেকে কৰিম বুলি কিন্তু হয়তো মোক সদায় নাপাব পাৰে কিন্তু কেতিয়াবা মই আহিম যেহেতু মোৰ ঘৰ ওচৰতে মই আহি চাম আৰু যেহেতু এই ৰেষ্টুৰেণ্টখনৰ লগত মোৰ এটা নিজৰ নাম এটা যোনটো নাম মই কষ্ট কৰি অৰ্জন কৰিছো এই নামটো লাগি আছে সেয়েহে মই চেষ্টা কৰিম যাতে এটো আমি অব্যাহত ৰাখো আজি যোনটো টেষ্ট পাব আপোনালোক পিছত আহিলেও যাতে হেতুৱে টেষ্ট পাব মই হেতু মেইনটেইন কৰিবলৈ চেষ্টা কৰিম ওকে মানে খুব ধুনিয়া কথা আশা কৈছে আজি যেটো টেষ্ট পাব সেই টেষ্টটো যাতে আপোনালোকে ভৱিষ্যতলৈকে পায় আৰু বাকি মই আপোনালোকক দেখুৱাইছো চাওক ইয়াত বুফে সিস্টেমত তেওঁলোকে লগাই ৰাখিছে য'ত নেকি আপোনাৰ মা হাতে বনোৱা খাদ্য সোৱাদ লবলৈ হলে ঋষিৰাজ ৰেষ্টুৰেণ্ট মনত ৰাখিব ঋষিৰাজ ৰেষ্টুৰেণ্ট নগাঁও পানীগাঁও চাৰিআলি 3rd ফ্লোৰ 10ৰ ওপৰত এখন মেনু ৰুচিৰা পাব আৰু এই চাক আমাৰ বাইদেউ দেখিছেনে খুব ধুনিয়াকে বাইদেউৱে মানে ৰান্ধি ৰাণা চাপা আহিছে 2023 আৰু আপোনালোকে ইয়াত মেনু ওয়াইজটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে হেতু পিছৰ কথা কিন্তু এফালে মই বুফে সিস্টেমটো দেখাই দিছো ইয়াত টুপুলা ভাত আছে চাওক এয়া চাওক টুপুলা ভাত দেখিছেনে যদি আপোনালোকে টুপুলা ভাতৰ সোৱাদ ল'ব ইচ্ছা আছে ঋষিৰাজ ৰেষ্টুৰেণ্ট আৰু ইয়াতে চাওক তাত মই যিখিনি আইটেম দেখালো গোটেই আইটেমখিনি বুফে সিস্টেমত লগাই ৰাখিছে এয়া হৈছে আমাৰ থলুৱা খাদ্য আসামিজ থালি য'ত আপোনালোকে বিভিন্ন ধৰণৰ শাক পাচলি সোৱাদ পাব যদি আপোনালোকে শাক পাচলি সোৱাদ ল'বলৈ ইচ্ছা আছে ঋষিৰাজ ৰেষ্টুৰেণ্ট নগাঁও পানীগাঁও চাৰিআলি যেহেতু ৰেষ্টুৰেণ্টৰ আপুনি যেহেতু গোটেই মেনেজটো আপুনি কৰি আছে হয় তো আপোনাৰ ভাল নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী জিম কুমাৰ বৰা হয় এটো হৈছে আমাৰ ৰেষ্টুৰেণ্টৰ ভিতৰ চৰা মানে ইন্টেৰিয়ৰ প্ৰথমে আপোনালোকক মই কিচেনটো কিমান হাইজেনিক হেতু দেখুৱাব বিচাৰিছো মানে ৰেষ্টুৰেণ্টৰ যিটো পাকঘৰ আমি অসমীয়াত ক'লে পাকঘৰ আৰু ইংৰাজীত যদি ক'বলৈ যাওঁ তেতিয়ালে কিচেন এটা কিচেনটো মেইন আমাৰ কিচেনত সম্পূৰ্ণ হাইজেনিক মেইনটেইন আছে নে নাই তেওঁলোকৰ মাথাত কেপ আছে নাই সবচে ডাঙৰ কথা হৈছে মাথাত তেওঁলোকৰ কেপ আছে নাই চাওক এফালে মই দেখুৱাছো ফুললি হাইজেনিক মেইনটেইনত এই ৰেষ্টুৰেণ্ট য'ত নেকি আসামিজ থালি কি ধুনিয়াকে তেওঁলোকে ইউনিফৰ্মত কাম কৰি আছে খুব ধুনিয়াকে ডিসিপ্লিনত কাম কৰি আছে মই আপোনালোকক এই কাৰণে দেখুৱাই দিছো যাতে আপোনালোকে যে ইয়াত খাদ্য খাব আহিব সম্পূৰ্ণ পাকঘৰটো সাফা হলেহে বাকিখিনি সাফা হয় প্ৰত্যেক ঘৰ মানুহৰ ঘৰ পাকঘৰ সাফা তাৰ ড্ৰয়িং ৰুমো সাফা তাৰ বেডৰুমো সাফা তাৰ বাৰান্দাও সাফা গতিকে ৰেষ্টুৰেণ্টত যেতিয়া পাকঘৰ সাফা থাকিব তেতিয়া ৰেষ্টুৰেণ্টৰ খাদ্য সোৱাদ এনে ভাল হ'ব গতিকে মই আপোনালোকক আৰু এবাৰ দেখুৱাব বিচাৰিছো মই এফালে যাব বিচাৰিছো খুব ধুনিয়াকে তেওঁলোকে মেইনটেইন কৰি ৰাখিছে এফালে চাওক চাওক ইয়াতে মছলা পাতি আছে কি ধুনিয়াকে তেওঁলোকে সাফা কৰি ৰাখিছে দেখিছেন এইবিলাক হৈছে তেওঁলোকৰ হাইজেনিক মেইনটেইন এফালে চাওক তেওঁলোকে ইয়াতে কিছুমান বস্তু আইটেমৰ কাম কৰি আছে গতিকে খুব ধুনিয়াকে সাফাকে কাম কৰি আছে কিচেন দেখুৱাই দিছো মানে অসমীয়াত ক'ব গ'লে পাকঘৰটো দেখুৱাই দিছো ফুললি হাইজেনিক মেইনটেইন গতিকে মই আপোনালোকক এতিয়া লৈ যাম ৰুফটপত আৰু ৰুফটপ কেনি যাব এখন হৈছে ৰেষ্টুৰেণ্টত ইয়াত খালে খোৱাৰ পিছত আপোনালোকে ৰুফটপত যাবলগীয়া হলে সো আপোনালোকে এনেকে লিফটত উঠিব লাগিব এনেকে টিপি দিব তো এয়া হৈছে তেওঁলোকৰ মানে ৰুফটপ আৰু ইয়াত খুব ধুনিয়াকে লিখা আছে চাওক ৰুফটপত কি ফেসিলিটি পাব আপোনালোকে ৰুফটপত খুব ধুনিয়াকে ইয়াত ফেসিলিটি লিখা আছে আৰু এনেকে সোমাই আহিব আপোনালোকে এয়া হৈছে ৰুফটপ ওয়েলকাম টু ঋষিৰাজ ৰুফটপ ইয়াত আহিব আপোনালোকে আহি আপোনালোকে খুব ধুনিয়াকে যি মন যায় হেতু এনজয় কৰিব পাৰিব গতিকে এফালে দেখুৱাই দিছো চাওক এফালে আহক মই আপোনালোকক ভিউটো দেখুৱাব বিচাৰিছো ভিউটো চাই লওক এবাৰ আপোনালোকে নাইট ভিউ আৰু ডে ভিউ এয়া হৈছে ডে ভিউ
আৰু নাইট ভিউটো আপোনালোকে এবাৰ চাই লওক তাৰপিছত চাওক এইফালে এনেকৈ আহিব আপোনালোকে যি মন যায় তাকে এনজয় কৰিব ইয়াত এইফালে চাওক আৰু দেখিছে মই খুব ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ আৰু এইফালে আছে ৰুফটপ ৰাইট হেণ্ড লেফ্ট হেণ্ড দুই চাইডে ৰুফটপ আছে এইফালে 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 চাওক এইফালেও ৰুফটপ আছে আৰু আপোনালোকে এইফালেও আপোনালোকে ভিউটো ল'ব পাৰে গতিকে সম্পূৰ্ণকৈ আপোনালোকক মই দেখুৱাই দিছোঁ এতিয়া চাওক এয়া হৈছে ঋষিৰাজ ৰেষ্টুৰেণ্টৰ আছামিজ থালি চাওক না কিমান ধুনীয়াকৈ বানবাতিত দিছে আঞ্জাবিলাক ভাত দিছে কাঁহৰ কাঁহীত মাটি দালি দিছে কাঁহৰ বাতিত পায়স দিছে কাঁহৰ বাতিত মই আপোনালোকক দেখুৱাই দিছোঁ আৰু এই এনেধৰণে আপোনালোকে সোৱাদ যদি ল'ব ইচ্ছা আছে আহিব লাগিব নগাঁও ট্ৰেঞ্জত থকা ঋষিৰাজ ৰেষ্টুৰেণ্ট পানীগাঁও চাৰিআলি পদিনা চাটনি দি অকণমান খাই চাই লওঁ বঢ়িয়া মাছৰ চাটনি আছে ইয়াত তাৰপিছতে এইটো আছে আপোনাৰ মাছ ফ্ৰাই বঢ়িয়া এইটো কলডিল কলফুলৰ ভাজি বহুত ৰেষ্টুৰেণ্টত পোৱা নাযায় যদি কলফুলৰ যদি আপোনালোকে সোৱাদ ল'ব ইচ্ছা আছে যিহেতু কলফুলত অধিক পৰিমাণে আইৰণ থাকে যদিকে কলফুলৰ যদি সোৱাদ ল'ব ইচ্ছা আছে ঋষিৰাজ ৰেষ্টুৰেণ্ট আৰু যদি শেৱালি ফুলৰ যদি আপোনালোকে সোৱাদ ল'ব বিচাৰে তে ইয়াতে আহিব লাগিব ঋষিৰাজতে আহিব লাগিব দেখুৱাই দিছোঁ না কামটো মাৰি দিব আপোনালোকৰ থালিখন দেখুৱাই দিছোঁ যিখন থালি দেখাইছিলোঁ সেইখন থালিয়ে মই আপোনালোকক খাই দেখুৱাই দিছোঁ গতিকে বেছি হৈ গ'লেও মানে খেলি মেলি লাগে ক'ৰ পৰা আৰম্ভ কৰিম ততেই পোৱা নাই গতিকে এফালৰ পৰা দি যাওঁ আৰু মই ভাতটো খাই লওঁ তাৰপিছত লগ পাই আছোঁ মানে ঋষিৰাজ হৈছে 3 ষ্টাৰ হোটেল আপোনালোকে ইয়াত থকা খোৱা সকলোখিনি সুবিধা পাব এতিয়া মই আপোনালোকক থকা খোৱা মানে ৰাতি ধৰক আপোনালোকে ষ্টে কৰিব বিচাৰিছে ষ্টে কৰিব হ'লে আমাৰ দাদাক আপোনালোকে লগ কৰিব লাগিব দাদা আপোনালোকৰ তাত ৰুম কেনেকুৱা কেনেকুৱা কোৱালিটি আছে আমাৰ তাত মানে বেসিক্যালি আপোনাৰ 31 ৰুম আছে ওকে তাৰ ভিতৰত আপোনাৰ দুটা সুইট আছে তিনটা ক্লাব আছে তিনটা প্ৰিমিয়াম আছে আৰু বাকি কিটা সুপিৰিয়ৰ ৰুম যিটা আমাৰ জেনেৰেল সবই থাকিব পাৰে জেনেৰেলত কিমান আহে আপোনাৰ ভাড়াটো ভাড়াটোতো তেনেকৈ আপোনাৰ আমি ক'বলৈ 2500 টকা হয় সিঙ্গেল পারসন ওকে আৰু আপোনাৰ যদি ডবল অকুপেন্সি হয় তেনেহ'লে 2800 টকা হয় 2800 টকা যিসকলে আমাৰ নগাঁও টাউনত আহি এসাঁজ ভাত খাবলৈ বিচাৰে আছামিজ থালি আপোনালোকে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব যাতে তেওঁলোকে এই মেছেজটো পায়